সদৌ দেউৰী মহিলা সমিতি উদ্যোগত ডিব্ৰুগড় জিলা দেউৰী মহিলা সমিতিৰ সহযোগত আমাৰ যি মহিলাৰ ন্যায় আৰু শিক্ষাৰ সন্দৰ্ভত যি আলোচনা চক্ৰ হৈছে এই আলোচনা চক্ৰত আপোনালোকে দেখিছে আমাৰ মুখ্য আলোচক কুণ্ডলতা বাইদেউ ডক্টৰ কুণ্ডলতা বাইদেউ আহি বহুত ধুনীয়া ভাষণ মহিলাসকলক আগ্ৰহেৰে বৰ ধুনীয়াকৈ আমাক ন্যায় সম্পৰ্কত শিক্ষাৰ সম্পৰ্কত বুজাই দিলে আৰু তাৰ পিছত আহি আমাৰ বাহিৰৰ পৰা আমাৰ অঞ্জলি দৈমাৰী বাইদেউ আহিছে তেওঁ আহি ইমান ধুনীয়াকৈ আমাক মহিলাসকলক ন্যায় আৰু শিক্ষাৰ বিষয়ে জনালে সেয়াই আমি বুজাব নোৱাৰাকৈ আমি তেওঁলোকক ধন্যবাদ জনাইছোঁ আলোচনা চক্ৰ এই আলোচনা চক্ৰৰ জৰিয়তে আমাৰ সকলো দেউৰী মহিলাসকলক আমি ন্যায় আৰু শিক্ষাত উপকৃত হ'ব বুলি আমি আমাৰ ফালৰ পৰা আশা কৰিছোঁ ৰাইজৰ সঁহাৰি আমাৰ যথেষ্ট হৈছে চৰাইদেউৰ পৰা আহিছে ৰাঙলী দেউৰী গাঁৱৰ পৰা আহিছে মধুপুৰৰ পৰা আহিছে কামতিঘাটৰ পৰা আহিছে কাছমাৰী দেউৰী গাঁৱৰ পৰা আহিছে কললোৱা দেউৰী গাঁৱৰ সকলো মহিলাই ওলাই আহিছে আৰু ডিব্ৰুগড় টাউন মৰাণ টাউন আৰু লখিমপুৰৰ পৰা আহিছে ধেমাজিৰ পৰা আহিছে আৰু যোৰহাট আৰু মাজুলীৰ পৰা আহিছে যথেষ্ট সহযোগ কৰিছে আমাৰ মহিলাসকলক মই আপোনালোকৰ জৰিয়তে তেওঁলোকক বহুত ধন্যবাদ দিছোঁ আজি কললোৱা দেউৰী গাঁৱত সদৌ দেউৰী মহিলা সমিতিৰ উদ্যোগত আৰু ডিব্ৰুগড় জিলা দেউৰী মহিলা সমিতিৰ সহযোগত যি আলোচনা চক্ৰ দিছে এই আলোচনা চক্ৰৰ যোগেদি সমূহ দেউৰী জাতিক এটাই কথা বাৰ্তা দিব বিচাৰিছোঁ যে দেউৰী জাতিটোৰ ন্যায় আৰু সামাজিক শিক্ষা অৰ্থনৈতিক শিক্ষাৰ দিশত কেনেদৰে উন্নতি কৰিলে আমাৰ সমাজখন একগোট হৈ সমাজখন উন্নতিৰ পথত আগবাঢ়ি যাব পাৰে তাৰে এটা আভাস লৈ পিনে আমাৰ ইয়াত নিৰ্দিষ্ট মুখ্য আলোচক হিচাপে কুণ্ডলতা দেউৰী বাইদেৱে বহুত পৌৰাণিকৰ পৰা বৰ্তমানলৈকে যি বক্তব্য দাঙি ধৰিলে সেই বক্তব্যৰ উপৰিও নিপেন দেউৰী ছাৰে যি বক্তব্য দাঙি ধৰিলে তত্ত্বগধুৰ সেই তত্ত্বগধুৰ বক্তব্যৰ যোগেদি তাৰ উপৰিও অঞ্জলি দৈমাৰী বাইদেৱে যি তত্ত্বগধুৰ কথা দাঙি ধৰিলে নিশ্চয় দেউৰী জাতিৰ মহিলাসকলে বহুখিনি জ্ঞান লাভ কৰিলে বুলি ভাবিছোঁ আৰু এই আলোচনা চক্ৰৰ যোগেদি সমূহ মহিলাসকলৰ কাৰণে এই বাৰ্তাটোৱে দিব বিচাৰিছোঁ যে মহিলাসকল নহ'লে কোনো এখন সমাজ উন্নতিৰ পথলৈ যাব নোৱাৰে গতিকে মহিলাৰ শক্তিটো বৃহৎ শক্তি আৰু মহিলাৰ শক্তিটো সবল হ'লেহে সমাজখন উন্নতি হ'ব বুলি আশা কৰিছোঁ।